গাইজ কি দেখিছে আচৰিত ঘৰতে ধান বানিব পাৰি ধানবিলাক শুকাই পেলাই ঘৰতে মাৰিব পাৰি বেছি আজি কষ্ট কৰিব নালাগে আৰু দেখিছেনে মিচিং এইটো এখন হৈছে সৰু ট্ৰেক্টৰতে মিচিংটো ফিটিং কৰি লৈছে কি আচৰিত মানুহৰ ইমানেই জ্ঞান হৈ গৈছে মানে দেখিছেনে গাইজ ধুনীয়াকৈ এনেকৈ ঘৰতে আমি এতিয়া আজিকালি আৰু ঘৰতে আৰু ধান শুকাই পেলাই ঘৰতে মাৰোঁ মানে মাটি দিওঁ ফোন কৰি মাটি দিওঁ এনেকৈ ধুনীয়াকৈ কাক লাগে জনাব আৰু প্ৰথমবাৰ দেখিলোঁ আগত ধান মৰণ মৰাহে দেখিছোঁ মিচিং এইটো মিচিং দেখা নাছিলোঁ আৰু এতিয়া দেখা পাই গ'লোঁ আৰু গুড়া খুন্দাটো মানে আজি ঢেঁকী নহ'লেও কথা নাই ইয়াতে খুন্দিব পাৰি আৰু এনেকুৱাও বোলে ব্যৱস্থা আছে আৰু আমি ধান বানিম বুলি কৈছোঁ যিহেতু ধান বানিবৰ কাৰণেই লৈ আহিছে এইটো গুড়া খুন্দা যদি ক'লোঁ হয় গুড়া খুন্দাটো লৈ আহিল হয় বোলে আৰু তেখেতৰ মানে দেৰি হৈছে সেইকাৰণে মানে জল্দি কৰিব দিছে আৰু এনেকৈ বাপা খুৰা মাই চানা মাই তাৰপিছত আৰু আমাৰ গাঁৱৰে মানে এটা খুৰা আহিছে সেনেকৈ মানে অকণমান লাগি ভাগি দিছে এনেকৈ চাওঁ ব'লকচোন শেষলৈকে ধুনীয়াকৈ মানে মিচিংটো চলালে তাৰপিছত এতিয়া আমি চাই আছোঁ আৰু বহুত গধুৰ হৈ গ'ল কাৰণ অলপ ধান নহয় বহুতখিনি ধান ধুনীয়াকৈ মানে বানি থৈ গ'ল ভালেই লাগিছে দেখি আৰু এনেকৈ হ'লেতো আৰু কষ্টই নাই ঘৰতে চবখিনিতে আজিকালি এই আৰু চাই থাকক আৰু ধুনীয়াকৈ মল ওলাইছে এনেকৈ ব'লকচোন চাওঁ ভিডিঅ'টো শেষলৈকে গাইজ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু এইখিনি ভিডিঅ' অন্যতম ভিডিঅ'বিলাক আশা থাকিল বাই বাই।